জয় হিন্দ এভৰিৱান। আজি আপোনালোকে ভিডিঅ'ৰ থাম্বনেইলটো চাই গম পাইছে আজি আমাৰ লগত কোন আছে। আমাৰ লগত আছে SI বিকি ওৰাং ছাৰ। ছাৰক মই চেলুট দিছোঁ। জয় হিন্দ। গতিকে আজি আমি কথা পাতিম আছাম পুলিচৰ SI কেনেকৈ হ'ব পাৰি, কি কি কোৱালিফিকেশ্যন লাগে, ফিজিকেল কেনেকুৱা লাগে, হয় ছাৰ, কেনেকৈ পঢ়িব লাগে, কেনেকৈ ষ্টাডি কৰিব লাগে, এই সকলোবোৰ কথা আজি গম পাব। আৰু আমাৰ ছাৰ হৈছে 2021 বেটছৰ যিটো নেকি আছাম পুলিচ SI আছিলে, সেইটো বেটছৰ ন ছাৰ? আপুনি ছাৰ হৈছে 2021 বেটছৰ SI। ছাৰৰ পৰিচয় পালে বিকি ওৰাং ছাৰ। ছাৰ বৰ্তমান নগাঁও ডিষ্ট্ৰিক্টতে পষ্টেড, নগাঁও DFত। আৰু কোন থানা, একে থানা আমাৰ ছাৰৰ লগতে মই, কিন্তু আমাৰ কিছুমান ছিকিউৰিটি পাৰ্পছৰ কাৰণে আমি থানা এখনৰ নাম পাৰিম, গতিকে তাৰ কাৰণে ক্ষমা কৰিব। আৰু যিসকলে অকল SI কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেনেকুৱা নহয়, ছাৰতে ABBৰ কাৰণেও প্ৰিপেৰেশ্যন কৰিছে। আৰু যিসকল আপোনালোকৰ ঘৰত ভাইটি ভণ্টি আছে, আপোনাৰ ল'ৰা ছোৱালী আছে, তেওঁলোকেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ইউনিফৰ্ম চাই তেওঁলোকে আমাৰ ইউনিফৰ্ম, ছাৰে একচুৱেলি ইউনিফৰ্ম নাছিলে, ছাৰে শ্বাৰ্ট পিন্ধি আহিছিলে। একমাত্ৰ ছাৰক মই ক'লোঁ আমিতো কোনো নাচ গান ডান্স তেনেকুৱা একো ভিডিঅ', আমাৰ মটিভটো হৈছে কি যে আমাৰ যি নিউ জেনেৰেশ্যনটো অলপ মটিভেশ্যন পাওঁ। সেইকাৰণে ছাৰক ক'লোঁ ছাৰ আপুনি এটলিষ্ট ইউনিফৰ্ম লগাওক। ছাৰে ইউনিফৰ্ম লগাব বিচৰা নাছিলে, কিন্তু একমাত্ৰ উদ্দেশ্য এইটোৱে যে আপোনালোকৰ ল'ৰা ছোৱালী ভাইটি ভণ্টি যাতে মটিভেশ্যন পায়, ভালকৈ পঢ়ে, ইণ্টাৰভিউৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰে, এইটো হৈছে আমাৰ মটিভেশ্যন ইউনিফৰ্ম। চ' আজি ভিডিঅ'টো কোনো আমি ফৰ্মেলিটি মেইনটেইন নকৰোঁ, জাষ্ট আমি ডিছকাশ্যন কৰিম ছাৰৰ লগত, বা আপোনালোকৰ লগতো আমি ডিছকাশ্যন কৰিম। কোনো ইণ্টাৰভিউ নহয় ছাৰৰ লগত, জাষ্ট ছাৰে কেনেকৈ পঢ়িছিলে, কেনেকৈ ৰানিং কৰিছিলে, কেনেকৈ ফিজিকেলটো মেইনটেইন কৰিছিলে, কেনেকৈ ফিজিকেলি ফিট আছিলে SIৰ কাৰণে, তাৰ ওপৰত কথা পাতিম। গতিকে পোনপ্ৰথমতে ছাৰৰ পৰা জানিম যে আছাম পুলিচৰ যি ছাব ইন্সপেক্টৰ ডাইৰেক্ট ভৰ্তি হ'বলৈ, আপোনালোকে যিসকলে নাজানে তেওঁলোকে কথাটো মন দিব। ছাব ইন্সপেক্টৰ হ'বলৈ যিসকল UB ABটো ভৰ্তি হ'লেও তাৰপিছত ডিপাৰ্টমেণ্টেল এক্সাম হয়, যদি আপুনি HS পাছ বা গ্ৰেজুৱেশ্যন কৰে তাৰপিছতো। কাৰণ সচৰাচৰ কি হয়, 10 পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ABBত সোমাই যায়, তাৰপিছত গৈ পেলাই চাকৰি কৰিও গ্ৰেজুৱেট হয়, তাৰপিছত ডিপাৰ্টমেণ্টেল এক্সাম দি ছাব ইন্সপেক্টৰ হৈ যায়। এইটো এটা প্ৰচেছ। আৰু ছেকেণ্ড প্ৰচেছটো হ'ল ছাৰ যেনেকৈ ডাইৰেক্ট এক্সাম দি পেলাই হৈছে ছাব ইন্সপেক্টৰ, তাৰ ওপৰত কথা পাতিম। গতিকে প্ৰথমতে ছাৰক মই সুধিম যে আছাম পুলিচৰ ছাব ইন্সপেক্টৰ হ'বলৈ কি কি এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগে? আছাম পুলিচৰ যদি ছাব ইন্সপেক্টৰ হ'বলৈ আছে তো চিম্পল হয়, চিম্পল গ্ৰেজুৱেট হ'লেই হ'ল। নৰ্মেল কলেজ, কোনোবা কলেজৰ পৰা বা ইউনিভাৰ্চিটিৰ পৰা তুমি গ্ৰেজুৱেট যদি হৈছা, আৰ্টছত হওক বা কমাৰ্চত হওক বা ছায়েন্সত, ইটছ এ বেচিক ৰিকুৱাৰমেণ্ট। কোনোবা যদি বিচাৰে যে মই ছাব ইন্সপেক্টৰ হ'ব বিচাৰোঁ, চ' তোমালোকে জাষ্ট ইমান নহয় যে বহুত হায়াৰ কোৱালিফিকেশ্যন হ'ব লাগে, জাষ্ট মিনিমাম কোৱালিফিকেশ্যনটো হৈছে আমাৰ তুমি গ্ৰেজুৱেট হ'ব লাগিব। গ্ৰেজুৱেট হ'ব লাগিব, মানে আৰ্টছ ছায়েন্স বুলি কোনো কথা নাই, BHC BCom নহয় একো মানে, আৰু ওপৰত হ'লেও MHC যদি পাছো থাকে কোনো পঢ়ি আছা, যদি হায়াৰ ষ্টাডিজো পঢ়ি আছা, তোমাৰ হাতত যদি এজ আছে, তুমি এক্সামটো দিব পাৰা। আৰু এজটো ছাৰ কিমানৰ পৰা কিমান লাগে? এজটো হৈছে মিনিমাম এজ হৈছে 21। তুমি যিহেতু এতিয়া ডিগ্ৰী কমপ্লিট কৰিবলৈ 21 বছৰলৈ সময় লাগেই বাৰু, আৰু তাৰ মেক্সিমাম যদি জেনেৰেল কেটেগৰী হয় তেনেহ'লে 26 বছৰ। তাৰ ওপৰত যদি আছে, যদি SC STৰ কাৰণে ৰিলেক্সেশ্যন 5 বছৰ আৰু OBC কাৰণে 3 বছৰ ৰিলেক্সেশ্যন দিয়া হয়। গতিকে ছাৰে আপোনালোকক বুজাই দিলে এডুকেশ্যনেল কোৱালিফিকেশ্যন কি কি লাগিব। যোনে নেকি ডিগ্ৰীত পঢ়ি আছে বা HS পঢ়ি আছে, তেওঁলোকে হয়তো ভাবি থাকে আৰ্টছত পঢ়িলে যে আমি SI হ'ব পাৰিম নে নাই, তেনেকুৱা কোনো কথা নাই। আৰ্টছ ছায়েন্স বুলি কোনো কথা নাই, আৰু ডিগ্ৰীটো কোনো পাৰ্চেণ্টেজ ফাৰ্ষ্ট ক্লাছ পাব লাগিব। মানে তথাপিও একো টেনশ্যন ল'বলগীয়া কোনো কথা নাই। তাৰপিছত ছাৰক সুধিম যে SI হ'বলৈ ফিজিকেল ষ্টেণ্ডাৰ্ড যিটো টেষ্ট PST বুলি আমি কওঁ, তাৰ কাৰণে ছাৰ কি কি মানে হেৰি লাগে, ৰিকুৱাৰমেণ্ট লাগে? বেছিক ৰিকুৱাৰমেণ্ট হৈছে ফিজিকেলৰ কাৰণে হাইটটো হয়, হাইটটো হৈছে 162.5 চেণ্টিমিটাৰ এটা মেলৰ কাৰণে লাগে, আৰু ফিমেলৰ কাৰণে ছোৱালীৰ কাৰণে ফিমেলৰ কাৰণে 154 হয়। আৰু SIৰ কাৰণে ছাৰ প্ৰথমতে ABBটো প্ৰথমতে ইণ্টাৰভিউ হয় ৰানিং। SIৰ কাৰণে কেনেকৈ কি হৈছে ইণ্টাৰভিউ প্ৰচেছটো, মানে চিলেকশ্যন প্ৰচেছটো? SI যদি UB হয়, SI প্ৰথমতে তোমাৰ এক্সাম হ'ব, ৰিটেন এক্সামটো হ'ব। ৰিটেন এক্সামৰ পিছতে তোমাৰ ৰানিংটো হয়। টাইম ফ্ৰেম এটা 3-4 মাহ গেপ থাকে ৰিটেনৰ পৰা ফিজিকেল হওঁতে। ৰিটেনটো ক্লিয়াৰ কৰি দিয়ে, তাৰপিছত ৰানিংটো হয়। আৰু ৰানিংটো হোৱাৰ পিছত ৰানিংটো আজিকালিতো ভাইবা আহিছে ছাৰ। আমাৰ টাইমত ভাইবা নাছিলে, আমাৰ টাইমতে কম্পিউটাৰ টেষ্ট আছিলে, এলিজিবিলিটি টেষ্ট আছিলে, আমি দিছিলোঁ। এইটো এতিয়া উঠাই দিছে কম্পিউটাৰ টেষ্টটো, ভাইবা লৈছে তাৰ ৰিপ্লেচত। তাৰ এতিয়া সময়তো ভাইবা হৈছে বাৰু। তাৰ আগত আমাৰ টাইমতে আছিলে কম্পিউটাৰ এলিজিবিলিটি টেষ্ট আছিলে, আৰু কম্পিউটাৰত কিমান দক্ষ আমি সেইটো আমাৰ টেষ্ট হৈছিলে। আৰু ছাৰ এইটো যিটো আপুনি ক'লে চিলেকশ্যন প্ৰচেছটো, পিছত আহি গ'ল এতিয়া ধৰক এইটো হৈ গ'ল হাই বা হেৰিটো চিলেকশ্যন প্ৰচেছটো। তাৰপিছত ইণ্টাৰভিউৰ ক্ষেত্ৰত ছাৰ কি কি হেৰি লাগে? ইণ্টাৰভিউ কেনেকুৱা প্ৰচেছটো? ইণ্টাৰভিউটো হৈছে বেছি, তুমি ৰিটেন হোৱাৰ পিছত তোমাৰ ইণ্টাৰভিউ কাৰণে মাতিব। ইণ্টাৰভিউ মাতি তোমাৰ বেছিক কুৱেশ্যনটো সুধিব যে তুমি কোনটো, তুমি যদি যোনটো জিলাৰ হয়, মষ্টলি সেইটো জিলাৰ প্ৰশ্ন আহিব। তুমি যদি নগাঁও ডিষ্ট্ৰিক্ট হয়, তোমাৰ নগাঁও ডিষ্ট্ৰিক্টত কি মানে স্পেচিয়েলিটিজ আছে, বিশেষতা কি আছে, সেইটো তোমাক মানে সুধিব। আৰু যিটো নেকি আপোনাৰ ৰিটেন কোৱালিফাই, যিটো নেকি ফিজিকেল ইণ্টাৰভিউ, তাৰ কাৰণে কি কি লাগে ছাৰ?
ৰানিঙৰ কাৰণে তোমালোকে ৰানিংটো ভাল হ'ব লাগিব। বেচিকটো মানে আমি বিচাৰি যে আমি 8 মিনিটছত আমি বিচাৰোঁ যে 8 মিনিটত আমাৰ ৰানিঙত সোমাব লাগে। বাট কিমান মিটাৰ 8 মিনিট 1600 মিটাৰত 8 মিনিটত সোমাব লাগিব। এইটো আমাৰ আৰু গাৰ্লছৰ কাৰণে 800 মিটাৰ 800 মিটাৰ্ছ আৰু 4 মিনিট 4 মিনিট এটা। কিন্তু আপোনালোকে এইটো ভুল নুবুজিব, কাৰণ ছাৰে ক'লে 1600 মিটাৰ 8 মিনিটত। আপুনি যদি ভাবে 1600 মিটাৰ 8 মিনিটত দেখোন খোজকাঢ়ি পাৰিব ঠিকে আছে, কিন্তু চাকৰি হোৱাৰ চান্সটো খুব কম। ছাৰহঁতৰ টাইমত পোষ্ট কিমান আছিলে সেইটো হিচাপত ছাৰে নিজেই ক'ব কিমান আছিলে। আমাৰ টাইমত আছিলে 500 এবাভ ভেকেঞ্চি আছিলে, 550 এবাভ আছিলে। আমাৰ টাইমত কি হৈছে 2018 আৰু 2019 দুটা একেলগে আমাৰ কি হৈছিলে এপ্লাই হৈছিলে। প্ৰথমতে আপোনালোকে 18 কৰিছে, আকৌ 19 হৈছে। আৰু কৰোণাৰ কাৰণতে যিটো ৰখি গৈছিলে সেইটো কাৰণে দুটা একেলগে পাতি দিয়া হৈছিলে। কৰোণা আৰু আন্দোলনৰ টাইমত আমাৰ টাইমত বহুতখিনি ৰখি গৈছিলে ৰিক্ৰুটমেণ্ট প্ৰচেছটো। যেতিয়া আৰম্ভ হ'ল একেলগে আমি পাতি দিয়া হ'ল। একেলগে সেইটো কাৰণে 500 ওপৰতে আমি আমাৰ SI এক্সাম ক্লিয়াৰ কৰি পেলাই আমি ট্ৰেইনিঙত গৈছিলোঁ। আৰু ছাৰ এই লং জাম্পটো SI হয় নে? লং জাম্পটো হয়। লং জাম্প কৰিবলৈ অলমষ্ট 16.5 ফিট এক্সেলেণ্ট হয়। আৰু যদি 20 মাৰ্কছ হয়, আৰু যদি কোনোবাই বিচাৰে যে নাই মই মিনিমাম এটা মানে পাছ কৰি যাম, বেছিকলি 12 ফিট মিনিমাম। 12 ফিটত চাকৰি হোৱাৰ চান্সটো কম, তাৰ মই 14 ফিটৰ এবাভ হ'ব লাগিব লং জাম্পটো। তেতিয়া ধৰক চান্সটো বেছি থাকে, কাটঅফত নাম আহে। আৰু ৰানিঙৰ বিষয়ে এইটো জানিব লাগে যে তুমি যদি 8 মিনিট বুলি যদি ভাবিছা তেনেহ'লে তেনেকুৱা নহয় কাটঅফত নাম নাহিব। তুমি যদি বিচৰা যে কাটঅফত মোৰ নাম আহে দেন 6 মিনিটৰ ভিতৰতে পৰাপক্ষে সোমাই যাব লাগে। মানে তেতিয়া মাৰ্কছটো বহুত বাঢ়িব ন? তেতিয়া মাৰ্কছটো বাঢ়ি যায়। এতিয়া মানে আমাৰ টাইমত কি আছিলে, আমাৰ টাইমত 550 এবাভ আছিলে ভেকেঞ্চি। সেইটো টাইমত যোনে 7 মিনিটছত সোমাইছিলে সিও পাইছিলে। বাট বৰ্তমান টাইমত 50টা 60টাহে। আপোনালোকৰ 21ত আহিছিলে 550 প্লাছ, তাৰপিছত 300 প্লাছ, তাৰপিছত 150 প্লাছ, এইবাৰ হৈছে অনলি 50। এতিয়া আপুনি কি কয় 5.5 মিনিটত মাৰিলে চান্স আছে? অলমষ্ট ফিজিকেলটো আৰ্মি নিচিনাই টাফ হ'ব, কাৰণ কেণ্ডিডেট বেছি হ'ব, ভেকেঞ্চিটো কম আছে। SI UBত অলমষ্ট 48 বা 50 আছে, SI EBতো 40 এনেকুৱা আছে। চ' কাটঅফটো হাই যাব। তো ৰানিঙে হওক বা লং জাম্পে হওক, যোনে যদি বিচাৰিছে। আপোনালোকে ছাৰে যে ক'লে SI UB, ABSI ৰ যিটো চিলেকশ্যন প্ৰচেছ বৰ্তমান চেঞ্জ হৈছে। বৰ্তমান কি ছাৰ প্ৰথমতে হ'ব ফিজিকেল, মানে ৰিটেন টেষ্ট নহয়, প্ৰথমতে ফিজিকেল হ'ব, তাৰপিছতে হ'ব ৰিটেন টেষ্ট। হয়, SI EBটো কি হয়, গুৰুত্বটো দিয়া হয় মষ্টলি ফিজিকেলত। SI UBটো হৈছে মষ্টলি ৰিটেনত গুৰুত্ব দিয়া হয়, বিকজ আমাৰ নাম ব্ৰাঞ্চত হয়। আমাৰ অলপ কাৰ্যকলাপটো বেলেগ অলপ আমি ডিষ্ট্ৰিক্ট চলাবলগীয়া হয়। যদি আপোনালোকে বিচাৰে AB UB ৰ ডিফাৰেঞ্চ কি, AB SI UB SI নো কি, তাৰ কাম কি, কাৰ কিমান পাৱাৰটো নকওঁ, মোৰ ভাগ বতৰা অনুযায়ী চবৰ পাৱাৰ বেলেগ হয় ন ছাৰ? গতিকে যদি বিচাৰে আপোনালোকে ভিডিঅ' এক্সট্ৰাকৈ লয়। গতিকে ছাৰ আপোনাৰ পৰা মই আপোনাৰ কি প্লেনিং আছিলে, কেনেকুৱা প্ৰিপাৰেশ্যন আছিলে, এইটো জনাৰ আগত মই জানিব চেষ্টা কৰিম যে আপুনি মটিভেশ্যন ক'ৰ পৰা পাইছে। যিকোনো এটা কামৰ কাৰণে এটা মটিভেশ্যন লাগে ন? আৰু তাতে আপুনি মই শুনামতে আপোনাৰ অলপ বনৰীয়া টাইপৰ আছিল, ঘূৰা ফুৰা টাইপৰ, তাৰপিছত কেনেকৈ মানে ইউটাৰ্ণ লৈ লৈছে আপোনাৰ লাইফটো? আমাৰ মানে যেতিয়া কলেজৰ টাইমত আছিলোঁ, আমি সদায় মানে আৰ্মি হওক বা পুলিচৰ প্ৰতি বা ইউনিফৰ্ম চাৰ্ভিচ প্ৰতি আমি সদায় এট্ৰেক্টেড হৈ আছিলোঁ। ভবা নাছিলোঁ যে লাইফত এইটো পিন্ধিবলৈ পাম বুলি, বাট আশা আছিলে যে মেবি ট্ৰাই কৰিলে কিনো যায়। বিকজ আমি আগৰ পৰাই যেতিয়া সৰুকালৰ পৰা আমি চাই আছোঁ ইউনিফৰ্ম চাৰ্ভিচ পাৰ্চনে কিমান কাণ্ট্ৰিৰ কাৰণে কিমান ছেক্ৰিফাইচ কৰে, বহুত ডেডিকেটেড ডিউটি কৰে, আৰু বহুত আমাৰ দেশৰ কাৰণে প্ৰটেক্ট কৰে, আৰ্মি হওক পুলিচ হওক আমাৰ ডিফেন্স পাৰ্চনেল হওক। তো এইটো কাৰণে আমি মটিভেশ্যন পাইছিলোঁ স্কুলৰ পৰা কলেজৰ পৰা। আমি কলেজতে NCC দেখি আহিছোঁ যে কিমান এটা মানে ডেডিকেশ্যন দি সিহঁতে কৰে। চ' সেইটোৰ পৰা মই বাৰু পাৰ্চনেলি মই NCCত নাছিলোঁ বাট মই দূৰৰ পৰা চাই পেলাই মই ভাবিছিলোঁ যদি মই ট্ৰাই কৰোঁ তেতিয়া মই মটিভেশ্যনটো পালোঁ। প্ৰথম মই আৰ্মি, তাৰপিছত আৰ্মিৰ পিছত যেতিয়া আৰ্মিত মোৰ নহ'ল তেতিয়া মই পুলিচৰ কাৰণে এপ্লাই কৰিলোঁ। পুলিচতে মোৰ এইটো হ'ল। আৰু ছাৰৰ কিমান দিনৰ প্ৰিপাৰেশ্যন আছিলে, কেতিয়া এপ্লাই কৰিছিলে? মই 2018ত এপ্লাই কৰিছিলোঁ। প্ৰথম এপ্লাইটো মই প্ৰথম এপ্লাইতে পুলিচত পাইছোঁ। 18ত এপ্লাই কৰিছোঁ আৰু 21তে মোৰ হৈ গ'ল। প্ৰথমতে প্ৰিপেৰেশ্যন মই 2018ৰ পৰাই আৰম্ভ কৰি দিছিলোঁ। যেতিয়া এপ্লাই কৰিলোঁ তাৰ পৰাই লাহে লাহে আৰম্ভ কৰিলোঁ। এইটো আপোনালোকে নোট কৰিব কথাটো, ছাৰে ইতিমধ্যে ক'লে যেতিয়া আপোনালোকে এপ্লাই কৰিছে ন, আৰু ছাৰ আপুনিতো ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, ফিজিকেল ক্লিয়াৰ হোৱাৰ পিছত হেৰি কৰিছে নে আগৰ পৰা? নাই, দুয়োটা চলাইছে একেলগে। মই 2018ত যেতিয়া এপ্লাই কৰিছোঁ তেতিয়াৰ পৰা ফিজিকেলটো আৰম্ভ কৰি দিছোঁ, মই ৰিটাৰ্ণটো কৰি দিছোঁ। ফিজিকেলটো ৰাতিপুৱা যদি কৰোঁ, দুপৰীয়া টাইমতে বা দিনৰ টাইমতে পঢ়া শুনাটো কৰোঁ। এপ্লাই কৰিছে নে বাকী ABUB? SIটো কৰিছিলোঁ মই, ABUB কনষ্টেবলটো কৰিছিলোঁ, চবতে কৰিছোঁ মই। মানে যিকোনো হয় পুলিচত পাব লাগে। আৰু ছাৰ কিন্তু মানে বহুত ফ্ৰেণ্ডলি হয়, আমাৰ যেনেকৈ কথাবোৰ কৈ আছে ছেইম তেনেকুৱা আমাৰ ষ্টাফৰ লগতো ছাৰ তেনেকুৱা ছাৰে যেনেকৈ অলপ আগত কৈছে যে কামৰ ক্ষেত্ৰতহে অলপ ভাগ বতৰা হয়, কিন্তু বাকী পুলিচ আছাম পুলিচ, গতিকে ছাৰো তেনেকুৱা মনৰ মানুহেই।
কোনো তেনেকুৱা ডিফাৰেঞ্চ নেদেখে কোনো তেতিয়া টাইমত মোৰ কাৰণে কোনো পাৰ্থক্য নাছিলে যে SI কি বা কনষ্টেবল কি, ইউনিফৰ্মটো ইউনিফৰ্ম। পুলিচ ইজ পুলিচ, এইটো ইয়াত ৰেংক বুলি কোনো কথা নহয়। যোনে ইউনিফৰ্ম পিন্ধে এইটো দেশৰ কাৰণে পিন্ধে, চ' এইটো কোনো ডিফাৰেঞ্চিয়েশ্যন নাই। আমি কামৰ ক্ষেত্ৰত হ'ব পাৰে, আমি যেতিয়া সোমাই যাওঁ তেতিয়া ডিফাৰেঞ্চিয়েশ্যন হয়, আমি এটা হাইৰাৰ্কি মেইনটেইন কৰি, বাট এজ এ পুলিচ উই আৰ পুলিচ। আমি এটাই বস্তু যে আমি অসম পুলিচ হয়, এইটো কাৰণে আমি ডিফাৰেঞ্চটো নাই যে কোনো কিবা যে আমি ইউনিফৰ্মটো কনষ্টেবলটো বেলেগ বা SIটো বেলেগ। ডেডিকেশ্যন চবতে লাগে, চবতে কাম কৰিব লাগিব, চবতে ডিউটি কৰিব লাগিব। কামৰ ক্ষেত্ৰত অলপ ডিফাৰেঞ্চিয়েশ্যন অলপ ভগাই দিয়া হয়, এইটো কামটো অলপ ভগাই দিয়া হয়, বাট এভৰিৱান ইজ আছাম পুলিচ। লগত ছাৰৰ বিহেভিয়াৰটো এনেকুৱাই থাকে, একদম চফ্ট নৰ্মেল, যেনেকৈ কথা পাতি আছে আপোনালোকৰ লগত তেনেকুৱাই। গতিকে ছাৰৰ এতিয়া চাকৰিটো কৰি কেনেকুৱা লাগিছে? জবটো কৰি চাকৰিটো কৰি মই চেলেঞ্জিং জব হয় এইটো আমাৰ কাৰণে। এভৰিডে ইজ এ নিউ চেলেঞ্জ আমাৰ কাৰণে। প্ৰত্যেক দিন আমাৰ কাৰণে ৰেচপনচিবিলিটি বাঢ়ি গৈ থাকে, আমাৰ কাৰণে নতুন নতুন চেলেঞ্জ আহি থাকে। তো এইটো ৰেগুলাৰ জব বুলি আমি চিভিলিয়ান জব বুলি ভাবিব নোৱাৰি। এইটো আমি যিটো আমি ইউনিফৰ্ম চাৰ্ভিছ হয়, আমি ডিচিপ্লিনত চলিব লাগে। জবতে আছে ছাৰ, এভৰি জব ইজ চেলেঞ্জিং। আমাৰ টিপিকেলি হৈ যায় যে আমি গভৰ্ণমেণ্ট ক্ষেত্ৰত আমি ল' এণ্ড অৰ্ডাৰ চাবলগীয়া হয়, পাব্লিক লগত ডিল কৰিবলগীয়া হয়। আমি ৱাৰ্ডিৰ কাৰণে আমি মানুহ ৰাইজৰ সন্মুখত থাকোঁ। চ' আমাৰ কাৰণে এটা চেলেঞ্জিং হয়, বাট ছেটিছফেক্টৰি হয়। আমি যেতিয়া আমি কিবা এটা কাম কৰোঁ, আমি যেতিয়া ফুলফিল হয়, নিজকে ভাল লাগে। আমি ৰাইজৰ কাৰণে কিবা এটা কৰিব, এটা ভিক্টিমক মানে এটা ছাপোৰ্ট কৰিব পাৰোঁ, আমি এটা ন্যায় দিব পাৰোঁ যদি, সেইটো আমাৰ অসম পুলিচৰ মতটোৱে হৈছে জনসেৱাৰ্থে। চ' আমি সেইটোৱে কৰোঁ, জনহিতাৰ্থে জনসেৱাৰ্থে। চ' উই ডু ফৰ দ্য পিপল, উই ডু ছাৰ্ভিচ টু দ্য আৱাৰ কাণ্ট্ৰি, টু আৱাৰ চিটিজেনছ। এইটোৱে আমাৰ মত হয়, আমি তেনেকৈ কাম কৰোঁ। গতিকে আপোনালোকে যদি ছেকেণ্ড পাৰ্ট বিচাৰে ছাৰৰ ফুল্লি প্ৰিপেৰেশ্যনৰ ওপৰত, ছেকেণ্ড পাৰ্টটো লৈ আহিম যদি আপোনালোকে কমেণ্ট কৰে। আৰু ভিডিঅ'টো এতিয়া ক্ল'জ কৰোঁ ছাৰ, ঠিক আছে? আমি একদম ইনফৰ্মেলভাৱে কথা পাতিছোঁ, আলোচনাৰ নিচিনা, আমি কোনো ইণ্টাৰভিউ নহয়। গতিকে আপোনালোকে আমাৰ ইণ্টাৰভিউটো অলপ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোৰ কাৰণে কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাৰ মই প্ৰফেচনেল ইউটিউবাৰ নহয় কাৰণে মই ক'বলৈ পাহৰি থাকোঁ, আজি ফাৰ্ষ্ট টাইম কৈছোঁ নেকি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, ফ'ল' কৰি দিব। গতিকে কিবা থাকিলে কমেণ্ট কৰিব। থেংক ইউ।